सुनो, सब्सक्राइब करने के बाद ना घंटी बजा देना ताकि मैं जब भी कोई नया वीडियो अपलोड करूं तो तुम्हारी फोन की भी घंटी। चेतावनी, यह वीडियो केवल आपके मनोरंजन के लिए बनाया गया है। कृपया इसे दिल पे ना ले वरना दिल का दौरा पड़ने का अधिक संभावना है। नमस्कार संगी सबाई मोर यूट्यूब चैनल तक स्वागतम जानाली। आज हमरा कथा पातबो एक भाइरल भिडिओ के कथा उपरे। तो चल देरी नहीं करके आज के हम भिडिओटा आरम्भ करी। भिडिओटा आरम्भ करार आगे यदि तोरा मोर चैनल सब्सक्राइब करे ना लिही तखन सब्सक्राइब कर ले और बेल आइकनटा दबाई दिबी। तो चल देरी नहीं करके आज के हम भिडिओटा आरम्भ करी। হয় হয় এ নহয় নহয় ৰ'ব আগতে না ঠিক আছে ফটো মাৰিলে হ'ল তো হৈ গ'ল লিলি মাৰে এইবোৰ লিলি মাৰে হৈ গ'ল আপুনি লাইভ দিলে ফেচবুকত লাইভ দিলে চৰি বাইদেউ চৰি আপুনি চিনি পালে ন মোক ঘৰ পালে নহয় হৈ গ'ল চৰি মোৰ কাৰণে এই দিয়ক আজি আজি মোৰ ঘৰ ক'ত মাফ কৰি দিয়ক না প্লিজ মাফ কৰি দিয়ক আজি এবাৰ মাফ কৰি দিয়ক মোক শিৱসাগৰ ক'ত আপোনাৰ ক'ত শিৱসাগৰ আপোনাৰ ক'ত মোৰ ভুটীয়াপাৰ মোৰ ঘৰ ডিমৌত শিৱসাগৰ ডিমৌ কেলৈ আহিছিলে আপুনি ইয়ালৈ দাদা এবাৰ মাফ কৰি দিয়ক এই চিকৰি মাত দে চিকৰি আছে ৰ তো संगी सबाई मैं कथा केटामान बोलबो। प्रथम कथा मोर जे एखन भिडिओ गिला जे भाइरल करे ओरा टुकुनटा ভাল ভাল ভিডিও গিলা ভাইরাল করক। যেরকম রানু মন্ডল ওকন ভিডিও গিলা ভাইরাল করক। এখন ভিডিও ভাইরাল করে কোনো লাভ নাই। আর দুই নম্বর কথা আর এগুলা যে ভাইরাল করছে এগুলা ভাইরাল করছে তো যার ভাইরাল করছে ওরা তো জিন্দগি খতম করে দিছে। अरे ওরা ভুল করছে তো ওটাকে তুই বুঝা পড়া দুই থাপড় देके लगले तू वहाँ से भेजा दे। लेकिन এখন कैमरा में रिकॉर्ड करके वायरल करके ওদের লাইভ खत्म करके কি फायदा है बोल तो। আর ওদেরকেও বলছি ওরা যদি তোদেরকে কোনো করতে মানে পাবলিক প্লেসে তো যাইকে জঙ্গলের মাঝে যাইকে কি গানে করতে লাগে তোরা ঘরে যাইকে করতে পারি না জি করবার হ্যাঁ ঘরে না খেত রুম লে হোটেল লে जहाँ तहाँ जाके কি গানে করি এখন ভিডিও ভাইরাল হয়ে যাচ্ছে এখন তোর লাইভ খতম হলো না যে ভিডিও রেকর্ড করে ওদেরকে मैं একটা কথা বলবো তোরা ভালো ভালো ভিডিও রেকর্ড কর আর সোশ্যাল মিডিয়া में ছড়ে দে। এখন কে কি কাহা কি করছে ওটা সোশ্যাল মিডিয়া में ছড়ে গিয়ে কোনো ফায়দা নাই। ওদের জিন্দগি বরবাদ করা দিয়া হলো ওটা তো ভাবে লিবি প্রথমে ওদের যদি বদলিয়ে তোদের যদি ভাই বা তোদের যদি বহিন যদি ওখানে থাকতে হলো তোরা কি করতে বলতো ওটা বল তোদের তো লাস্ট থাকতো তোরা ভিডিওটা আপলোড করতে জানো নাই করতে না ওখানে ওদেরকে যদি তুই নিজের বহিন বলকন নিজের ভাই বলকন যদি ভাবে কে লাগে তুই ওকে মার পিট জি কর लेकिन এখন সোশ্যাল মিডিয়া में ভিডিও ভাইরাল করে দিয়াটা मैं ভালো নাই দেখছি কিন্তু और मैं सीधा बोल दी हाँ वीडियो भाइरल कर जेटा वीडियो माने मानुष का जीवन बनाई दिए जेटा वीडियो मानुष का जीवन खत्म करे ओकन वीडियो कखनो ना बना लागले भूल करछे मैं माने लेছি ওকে मार पीट जी कर কিন্তু এখন ভিডিও ভাইরাল करके जे दूसरा के जीवन बर्बाद ना करबी मैं तो देखे हाथ जोड़ करके बोलছি तो देखे। तो संगे सब आज के ভিডিওটা इतने तो देखे যদি ভালো লাগলো তখন লাইক করবি কমেন্ট করবি ওটা তো মুখে मतलब নাই সাবস্ক্রাইব নাই করলো নাই কর কিন্তু ভিডিওটা পুরো শেয়ার করে দে ওটা ভিডিও যেরকম ভাইরাল হলো এটা ভিডিও ভাইরাল হতে লাগে পুরা যাতে ওরা ভিডিওটা এটা পায় আর নেক্সট টাইম যাতে এখন ভিডিও বানাতে সাহস না করে। তো আজকে বাই বাগানিয়া ছড়া জিন্দাবাদ।